हेलो एवरीवन सुप्रभात सकलोলৈকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। হয়, মোৰো ভালেই দিয়কচোন বাৰু, বেয়া বুলিনো কিয় কম, নহয়নে? আপোনালোক সকলো খাই বৈ আজৰি হ'লনে বাৰু? এতিয়া দিনৰ প্ৰায় 11:30 মানে বাজিল। ময়ো বৰ্তমান খাই বৈ আজৰি হৈ নিজৰ কৰিবলগীয়াখিনি কৰি অকণমান বহিছোঁ। আজি ভাবিছোঁ আপোনালোকৰ লগত কথা পাতোঁ, আপোনালোকক মোৰ বিষয়ে দুআষাৰ কওঁ। তাকে মই মোৰ নিজৰ পৰিচয়টোকে দিব বিচাৰিছোঁ। মই এজনী সহজ সৰল গাঁৱলীয়া বোৱাৰী। নিজৰ পৰিচয়টোনো কি বুলি দিম, এজনী সহজ সৰল গাঁৱলীয়া বোৱাৰী বুলি দিছোঁ। আৰু এজনী অকণমানি ছোৱালীৰ মাকো। বৰ্তমান তাইৰ 15 মাহ চলি আছে। তাকে এই ইউটিউব চেনেলটো খোলাৰ মূল উদ্দেশ্যই হৈছে মোৰ অকণমানিজনীক তাই যেতিয়া খেলি থাকে, তাই প্ৰতিটো মুহূৰ্ত যাতে মই ধৰি ৰাখিব পাৰোঁ, যাতে ডাঙৰ হ'লে তাই নিজকে চাব পাৰে। মই এইখিনি কৰিছিলোঁ এইটো বয়সত, সেইটোকে ভাবি আৰু ভাবিছোঁ মই যেতিয়া কেতিয়াবা নিজকে অকলশৰীয়া অনুভৱ কৰোঁ, তেতিয়া এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দুআষাৰ পাতিম। আপোনালোকেও ক'ব যে আপোনালোকে কেনেকুৱা, মানে কি ক'ম, তাকে আৰু সেইবুলি ভাবিয়ে মই এই চেনেলটো আৰম্ভ কৰিছোঁ। বিশেষভাৱে একো দেখুৱাবলগীয়া নাই, তথাপিতো কেতিয়াবা কিবা এটা ৰেচিপি আহিব পাৰে আৰু কেতিয়াবা মোৰ অকণমানিজনীয়ে খেলি থকা কিছুমান সুন্দৰ মুহূৰ্তও আপোনালোকক দেখুৱাম। আপোনালোকে আমনি নাপাব, মোৰ ভিডিঅ'বিলাক চাব, যাতে মোৰ চেনেলটো আগবাঢ়ি যায়। মোক সহায় কৰিব অকণমান হ'লেও। বৰ বিশেষভাৱে কথা ক'ব নাজানিবও পাৰোঁ, ভুলো হ'ব পাৰে, আপোনালোকে তাতো ক্ষমা কৰি দিব। কাৰণ প্ৰথমে কোনো ইমান ভালকৈ বা স্পষ্টকৈ কিবা এটা উচ্চাৰণ কৰিব নোৱাৰিবও পাৰোঁ। তাত আপোনালোকে কোনো দুখ দাই নধৰিব। যদি ভুল হয় আপোনালোকে মোক কমেণ্টত প্লিজ শুধৰাই দিব, মই একো বেয়া নাপাওঁ। মাত্ৰ আপোনালোকৰ লগত মোৰ মনৰ দুআষাৰ পাতিম বুলি ভাবিয়ে এই চেনেলটো আৰম্ভ কৰিছোঁ। কেতিয়াবা হয়তো ফুৰিব গ'লোঁ ক'ৰবাত, সেয়াকো আপোনালোকক অকণমান দেখুৱাম, বা আমাৰ গাঁৱৰ পৰিৱেশটো, বা আমাৰ ঘৰখনৰ পৰিৱেশটো, আমাৰ বাৰীৰ পৰিৱেশটো। এতিয়াতো খেতিৰ ছিজন আহি আছে, সেইটো কাৰণে আপোনালোকক কেনেকৈনো ধান ৰুৱে, কেনেকৈনো কি কৰে, তাকো অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে নিশ্চয় চাই ভাল পাব আৰু মোক আগবাঢ়ি যোৱাত সহায় কৰিব। বৰ্তমান মই ঘৰতে থাকোঁ। অকণমানিজনীক লৈ কিবা এটা কৰাও এতিয়া সম্ভৱ নহয়, সেইটো কাৰণে ভাবিছোঁ এটা ইউটিউব চেনেল খোলোঁ, যিটোৰ জৰিয়তে মনটো অকণমান সতেজ হৈ থাকিব, কিবা এটা যেন কৰি আছোঁ তেনেকুৱা লাগিব। মোৰ পঢ়াও কমপ্লিট নহ'লগৈ, BA 5th চেমলৈকে হ'ল, তাৰ বাকী থকা নহ'ল। অকণমানিজনী আমাৰ মাজলৈ আহিল, সেইটো কাৰণে ভাবিছোঁ পিছে পৰে কিবা এটা কৰিম, তাই অকণমান ডাঙৰ হৈ লওক। তাকে আৰুনো কি ক'ম, এইখিনিকে ক'বলগীয়া আছিল। যদিহে আপোনালোকে মোৰ চেনেলটো চাই ভাল পাইছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু মোক কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধু বান্ধৱীবোৰৰ লগত, তেতিয়াহে আৰু ভাল লাগিব নিশ্চয়। ঠিক আছে, তেনেহ'লে আজিলৈ বাই বাই। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ খুব সোনকালে। বাই বাই।